নমস্কাৰ বন্ধুসকল, হেমন্ত আৰ্ট এণ্ড ব্লগৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। আজি ৰাতিপুৱা 4টাতে উঠিছোঁ। এতিয়া বৰ্তমান 5:30 পাইছে আৰু আমি নাজানো ক'ত গৈ আছোঁ। ৰাস্তাত আছে গৈ আছোঁ। চন্দ্ৰকৰ মই চলাব দিছোঁ, এয়া চলাইছে সি আৰু ৰাস্তাত আছে গৈ আছোঁ। আৰু আইকেনে গাড়ীখন চলাই মানে কি ফোন কৰি দেখিছে তেল নাই, পেট্ৰল পাম্প বিচাৰি আছোঁ। 6টা নুখুলে সেইকাৰণে একদম ইফালে গৈ আছোঁ। যিমান দূৰ পাম ৰাস্তাত আছে পেট্ৰল পাম্প আছে। এটা সময়তো খুলিব পেট্ৰল পাম্পত মানে পেট্ৰল ভৰাম, ভৰাই কেনে যাওঁ আৰু ক'ত যাব পাৰে দেখুৱাই আছোঁ। ধুনীয়াকৈ চাই থাকক, খুলিলে মজা লাগে। চাওঁ পেট্ৰল নাই, একদম ফিল্ম মাৰি আছে। কেতিয়া মানুহে নাজানো পেট্ৰল পাম্পত পাম সেইফালে কৰবাত, সেইকাৰণে গৈ আছোঁ মজাকৈ ইয়াত। আৰু এয়া থেংকছ ফৰ ভিজিটিং। যিহেতু আমি গুৱাহাটীৰ বাহিৰত ওলাই গৈ আছোঁ আৰু এনেকৈ আহিলে আমি ৱেলকাম টু গুৱাহাটী পাম যদি গুৱাহাটীত আমি এণ্টাৰ কৰোঁ। আৰু এয়া আমি বৰ্ডাৰত উপস্থিত আছোঁ বৰ্তমান, অসম আৰু মেঘালয়ৰ বৰ্ডাৰত। ৰাস্তাৰ এইটো পাৰ অসম, সেইটো পাৰ মেঘালয়। মজা, বহুতে জানে তথাপিও কৈ দিছোঁ কথাটো। তো বন্ধুসকল, এটা টেনশ্যন দূৰ হ'ল, পেট্ৰল পাম্প পাই গ'লোঁ, মানে খোলা পাই গ'লোঁ। মেঘালয়ত ভৰাইছোঁ দেই, অসমৰ সেই বাউণ্ডাৰীটো অসম আৰু এইটো মেঘালয়। মেঘালয়ত ভৰাইছোঁ, 4 টকা কম পাইছোঁ। মজা, এতিয়া বঢ়িয়াকৈ গৈ আছোঁ। এনেকৈ ওলাই যাম আৰু কোনফালে যাওঁ চাই থাকক। ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে সিহঁতে, সিহঁতক দেখি ভাল লাগিছে। এনেকুৱা দৃশ্য, সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু এই আমাৰ অসমৰ লোক পৰম্পৰাগত সাজপাৰ পিন্ধি আমাৰ বাপসকল ওলাইছে এনেকৈ নামঘৰৰ ফালে। এই আমি এটা ধুনীয়া জেগাত গৈ আহি আছোঁ, মানে এইফালে চাহ পূৰা চাহ বাগান। চাহ বাগানৰ মাজে মাজে আপোনাৰ এই ভিডিঅ'টো বনাম, চাই থাকক পূৰা একদম। এতিয়া চাহ বাগান গৈ আছোঁ, দীঘাৰৰ পৰা সোমাইছোঁ। এনেকৈ আমি নাৰেংগী সাতগাঁও ওলাওঁ আমি এই চাহ বাগানৰ মাজতে। মজা, এই ভিডিঅ'টো চাই থাকক, হয়তো আপোনাৰ আপুনি জীৱনৰ অন্য এক মজা। এয়া চাহ বাগান আৰু আমি মাজে মাজে পূৰা একদম ৰিফ্ৰেছমেণ্ট, তাজা তাজা হাৱা, মানে ফ্ৰেছ অক্সিজেন লৈ গৈ আছোঁ। মজা। এইফালে চাওকচোন কি ধুনীয়া লাগিছে, এইটো মজা লাগিছে মাটিৰে। আমি বৰ্তমান দীঘা ৰোড মাজেৰে, মানে গাঁৱৰ মাজেৰে গৈ আছোঁ। ধুনীয়া লাগিছে গাঁৱলীয়া পৰিৱেশ। এখন পথাৰ হয়, ধুনীয়া পথাৰ। খেতি কৰিছে, খেতি হাল মাৰিছে, এতিয়া হয়তো কঠীয়া পাৰা নাই। ধুনীয়া গাঁৱলীয়া পৰিৱেশ, ইয়াতে চাইকেল চলাই মজা লাগিব। মজা লাগিছে, লাহে লাহে যাম বাৰু। তো বন্ধুসকলে ইয়াতে অকণমান এনেকৈ ৰখিলোঁ, ফটো মাৰিলোঁ। ধুনীয়া ৰাস্তা এইটো, এটা দীঘাৰু ৰাস্তা এইটো। এনেকৈ নাৰেংগী ওলাম আমি এনেকৈ বঢ়িয়াকৈ। সেয়া পথাৰৰ মাজত আছোঁ, ধুনীয়া এই পৰিৱেশ। আছে আহি মই হেৰি পিছফালে মানে কি পেচেঞ্জাৰ, চন্দন আজি সাৰথি। মজাকৈ গৈ আছোঁ, মজা লাগিছে। এনেকৈ স্কুলখন ভাল লাগে। খেতি কৰি আছে, মজা। ধুনীয়া গাঁও এখন, ধুনীয়া মজা গাঁৱৰ মাজেৰে গৈ আছোঁ। ধুনীয়া পদুম ফুল চাওক, পদুম ফুল ফুলি আছে। মজা, কি ধুনীয়া দৃশ্য। আৰু এই গাঁৱৰ মাজত এনেকৈ লোকেল স্পীড ব্ৰেকাৰ পাবই আপুনি। গাঁৱৰ মাজেৰে আহিলে বিৰাট ভাল লাগে, এনেকুৱা ধুনীয়া লোকেল স্পীড ব্ৰেকাৰ। এয়া পাই গ'লোঁ আমচাং টি ষ্টেট। এয়া পানী আনিছে, ক'ৰ পৰা আনিছে বুজি পাব। মজা। বাবু ক'ৰ পৰা আনিছা পানী? ইয়াতে নিবা আহিছা? অঁ, খাবৰ কাৰণে না। চন্দনে ফটো উঠি আছে।
এনেকুৱা যেন সি চাহ বাগিচাৰ ইনস্পেকশ্যন কৰি আছে, ইনস্পেকশ্যন কৰি আছে, পাতবিলাক ওলাইছে নে নাই, পাতবিলাক ঠিক আছে নে চিঙিব পৰা হৈছে নাই? পুৰা চাহ বাগিচা এই আৰম্ভণিহে, আগত আৰু আছে, দেখুৱাম আজি, মজা লাগিব আপোনালোকৰ ভিডিঅ'টো, পুৰা সেউজীয়া আৰু সেউজীয়া মজা। চিৰিজ গছ আৰু এই ধুনীয়া আমাৰ চাহ বাগিচা আমাৰ ওচৰতে আছে। এনেকে আহিব লাগে মাজে মাজে, আহিছো আপোনালোকক দেখুৱাই আছো। বিৰাট মন চন বিৰাট ভাল লাগি গৈছে এনেকুৱা ধুনীয়া চাহ বাগিচা দেখি কেনে। মোক ফটো নামাৰা নেকি? নিজৰতো ফটো মাৰিলে, এতিয়া মোক নামাৰে, মাৰি যা ফটো। আৰু এয়া আমাৰ সেউজীয়া চাহ বাগিচা, য'ত ভাৰতৰ নম্বৰ 1 চাহ উৎপাদন স্থলী বুলি কোৱা হয় অসমক। আৰু এই চাহ গছবোৰ চাওক, পূৰা এঢলীয়া ঠাইত এনেকৈ ৰোপণ কৰা হৈছে, এঢলীয়া ঠাইত বাগানখন পতা হৈছে। ইয়াত চাহ জনজাতীয় লোকসকলৰ বাসগৃহ, ইয়াতে থাকে। চাহপাত ছিঙি কেনে এনেকৈ ইয়াতে জীৱন নিৰ্বাহ কৰি আছে। আচলতে আমি 4জন অহা কথা আছিলে, মই, লাডু, চন্দন আৰু গিৰিপল। সেই দুজনে শুই থাকিলে, সোনকালে আহিব, আমি গুচি আহিলোঁ চন্দন। আৰু শুনিছোঁ এতিয়া ইহঁতে সিহঁতে আহি আছে, সিহঁতে ডাইৰেক্টলি হৈ আহিব। আৰু এয়া চাহ বাগানৰ মাজতে এটা ৰাম মন্দিৰ দেখিলোঁ, জয় শ্ৰীৰাম বুলি কৈ আমি আগবাঢ়িলোঁ, জয় শ্ৰীৰাম। বন্ধুসকলে এয়া চাওক, ধুনীয়া চাহ বাগিচা, ইয়াত মাজে মাজে গৈ আছোঁ আমি এনেকৈ, ধুনীয়া। আৰু এইফালে চাওক, এই চিনেমাৰ শ্বুটিংবিলাকত এনেকুৱা গছবিলাক যে হেৰি কৰে, তেনেকুৱা কি ধুনীয়া লাগিছে পিছতে, একদম গছবিলাকত তাত যাই কেনে মজা লাগিছে। এই ৰাস্তাটোও মজা লাগিছে, ধুনীয়া সুৰংগৰ নিচিনা লাগিছে, টানেল অপেন টানেল বুলি ক'ব পাৰে সেইটো। এইটো এটা পুখুৰী হয়, প্ৰকৃতিৰ সৃষ্ট পুখুৰী বুলি ক'ব পাৰে এইটো। অকল লাডু আৰু গিৰিপল আহি পেলাই শুই আছিলে, সাৰ পাই আহি কেনে লাজ কৰি আছে, মুখখন লাজ ভাৱ এটা দেখিছেনে মুখত? কৈছি এয়া আগদিনাখন প্লেনিং কৰিছোঁ যে যাম ৰাতিপুৱা, পিছদিনাখন শুই আছে, সাৰি নাপায়, এতিয়া আহিছে। লেট কামাৰ্চ হয়নে নহয়? আমি কিমান জাগা ঘূৰিলোঁ, এনেকৈ মেঘালয় আৰু অসমৰ বৰ্ডাৰৰ মাজতে আহিছোঁ। এতিয়া ফটো উঠিলোঁ অলপমান, ধুনীয়া দলংখন এইখন। আৰু ইয়াত তলেৰে চাব, ধুনীয়া চাফা পানী যাই আছে, পানী খাব পাৰে, কি ধুনীয়া মিনাৰেলছ ৱাটাৰ এইবিলাক, এনেকৈ গৈ আছে। এই ধুনীয়া ৰাস্তাবিলাক ভাল লাগে চাহ বাগানত, এনেকুৱা এইটো এটা নিজৰা যাই আছে, এই নিজৰা মই যে দেখিছিলোঁ পানীটো এনেকৈ গৈ আছে পানী। এই চাহপাতৰ কোমল কুঁহি পাত, তিৰি মাছে নেকি? হা না পলাই গৈছে? কপালত নাই। কি নাই? কপালত তিৰি নাই। বন্ধুসকল, এয়া গিৰিপলে এটা মিমিক্ৰি কৰিব, মঞ্জুলিকাৰ চাউণ্ডটো ওলাই দিয়াচোন এবাৰ। ধুনীয়া পৰিৱেশ, আমি আহি আছো এয়া মোটামুটি 5 কিলোমিটাৰমান আহিলো নেকি, বহুত আহিলো, বেছি আহিলো 5 কিলোমিটাৰ। এই ল'ৰাটো চাওক কি কষ্ট কৰিছে এই বয়সতে, কম বয়সতে। হ'ব কি আনছা? পানী খোৱাৰ কাৰণে নেকি? অঁ, ইয়াতে সমাপ্ত। এতিয়া আমি আপোনালোকক নিজৰাটো বা ঝৰ্ণাটো লৈ যাম, চাব, সেইটো মজা পাব। আমি এনেকৈ গলি এটাৰে সোমাই আহিলোঁ, এইফালে আমি যাম ঝৰ্ণাটোলৈ।
কি লিখা আছে হস্তি মানুহৰ সংঘাত মানুহে সমাধান কৰিব লাগিব বা ধুনীয়াকৈ লিখিছে আৰু বন্ধুসকলে ইয়াৰ পিছফালে চাওক ঝৰ্ণাটো নিজৰাটো আছে ইয়াতে তালৈকে গৈ আপোনালোকক দেখুৱাই আছোঁ মজা কি ধুনীয়া লাগিছে আৰু এইফালে পিকে ইক' ৰিজৰ্ট হয় এইখন তো ইয়াতেও কেতিয়াবা আহিব লাগিব আৰু আমি এয়া এজনকৈ হাই পাতি গৈ আছোঁ পিছফালে চন্দন আহি আছে আৰু এনেকৈ মই মোবাইলৰ কেমেৰাত মানে ভিডিঅ' কৰি আছোঁ মই কেমেৰাত বন্দী কৰিছোঁ সকলো দৃশ্য আপোনালোকে চাব পাৰে এয়া এক্সক্লুজিভ ফুটেজ এনেকৈ জঁপিয়াই আহিছোঁ এই বালিবিলাক ঘৰ বান্ধিব নেকি ধুনীয়া বালি এই ধুনীয়া লাগিছে পাথৰটো লৈ যাওঁ নেকি এই পাথৰটো লৈ যাম মজা লাগিছে ঘৰত মাক দিম এনেকৈ সেই বটিবৰ কাৰণে ধুনীয়া নিজৰা চাওক এইটো কি মজা পিছত আছে দেই খালী ভৰি যোৱাই ভাল নেকি মই জোতা ইয়াতে খুলি থৈ দিলোঁ এনেকৈ এই খালী ভৰি যাম মজা চাওক মজা পানীৰ দৃশ্য gà pha rửa đây là đứa am লৈ আছে এতিয়া আমি আম খাম এই মানুহটো এই গিৰিপাল মানুহটো মানে চেনীতকৈও চেনী নেকি তাতে পখিলা পৰে মৌ-মাখি পৰে ভমৰা পৰে চব তাৰ গাতে আহি পৰে মিঠা মিঠা চাই পাই তাৰ স্কিনটো আমি এতিয়া আম খাম আম আনিছে লাডুৱে বন্ধুসকলে আম কাটি আছো একদম মানে ৰঙালাওতকৈ ডাঙৰ ইমান ডাঙৰ বন্ধুসকল আম চাম খালোঁ এতিয়া যাওঁ ইয়াৰ পৰা 7:30 বাজিলে পেক আপ কৰোঁ আৰু ইম্পৰ্টেণ্ট কথা আমি বটল আৰু পলিথিনটো আনিছিলোঁ এইবিলাক আমি লৈ যাম লগত মানে ডাষ্টবিনত পেলাই দিম পলিথিনটো ধুনীয়াকৈ ৰাখিব লাগে ইয়াত নেপেলাব আপোনালোকে যদি আহে ইয়াত নেপেলাব এনেকৈ লগত লৈ যাব ডাষ্টবিনত পেলাব তো বন্ধুসকল ফটো উঠিলোঁ মজাকৈ এনজয় কৰিলোঁ ধুনীয়া ঠাইত বিৰাট ভাল লাগিলে আহি কেনে আমচিং জৰাবাদৰ নিজৰা হয়তো ইয়াতে আহিছিলোঁ মজা লাগিলে চাহ বাগান দেখুৱালোঁ আপোনালোকক এটা ভিডিঅ' আপোনালোকক ৰাতিপুৱাই আপোনালোকৰ কাৰণে বনালোঁ বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাম চাই থাকিব হেমন্ত গাৰ্ডেন ব্লগ বাই বাই টাটা